हेलो एवरीवन की खबर सकलोरे भाले आছেনে वेलकम टू माय चैनल। आज आमी बहुत दिনৰ মূৰত ওলাই যাব লৈছো লগৰ এজনীৰ বাৰ্থডে মানে পোৱালিজনীৰ বাৰ্থডে আছে তাতে যাও ভাবিছো অকমান ব্লগো কৰো বুলি তেতিয়া হলে চাই থাকক ভিডিওটো। ভাবিলো অলপ ৰাস্তাটোকে দেখুৱাই লৈ যাও। এইখিনি আমাৰ যেতিয়া এইখিনি প্ৰায় আমাৰ ঘৰৰ পৰা 8-9 কিলোমিটাৰ দূৰত হয়। শিলপাটা ৰোড বুলি কয়। মানে ইয়াতে এটা সৰুকে পাহাৰ আছে, এটা নে দুটা নাজানো, পাহাৰ আৰু এইখিনি মানে আমাৰ এইখিনিৰ পৰা ডাইৰেক্ট আপোনাৰ এনেকৈ মানে নভি মুম্বাইৰ লগত কানেক্ট কৰিব পৰা নিচিনা হয় এইখিনি। তাৰপিছতে এই চাৰিওফালে পাহাৰ দেখিছে ইমান মানে ভাল লাগিছে দেখি পেলাই। এইখিনি মানে বহুত দিনৰ মূৰত গৈছোঁ যে, আৰু এতিয়া মই গাড়ীৰ পৰাই দেখাইছোঁ। আৰু এইটো এটা নতুন বিল্ডিং, মানে এইখিনি জেগাত এইটোৱে এটা নতুনকৈ বিল্ডিং হৈছে। আৰু এইখিনি চাব, এইখিনি ব্লু কালাৰৰ যিবিলাক পাইপ দেখিছে এইবিলাক চব গেছ লাইন হয়। মই আগতে গম নাপাইছিলোঁ, কালি এখেতেহে ক'লে মোক। আৰু এয়া হৈছে সেই দূৰত পাহাৰবিলাক, কিন্তু বৰ ধুনীয়াকৈ অহা নাই, তথাপিও দেখা পায়। আৰু বতৰটো পূৰা ডাৱৰীয়া কৰি আছে, বৰষুণ দিওঁ কৰি আছে। এইখিনি এনেকুৱা লাগিছে যেন যোৰাবাটৰ সেইখিনি লাগিছে। গুৱাহাটীৰ পৰা যেতিয়া আমি নাজিৰা নাইবা শিৱসাগৰ যাওঁ তেতিয়া এনেকুৱা দেখা পোৱা যায়। আৰু বৰষুণ দিয়াৰ কাৰণে সকলোখিনি পূৰা সেউজীয়া হৈ আছে। মানে একদম পূৰা মনটো ৰিফ্ৰেছ লাগি গ'ল যোৱাকালি ওলাই গৈ পেলাই। ইমান ভাল লাগিলে গৈ পেলাই নহয় এই জেগাখিনি। আৰু এতিয়া দেখাইছোঁ চাব হা আপোনালোকে। মই মানে দেখুৱাব লৈছোঁ, কিন্তু গাড়ীখনেই পৰি যায়গৈ জানেনে। মই ভাবিছোঁ এইডোখৰতে ওচৰতে মানে এতিয়া আছে জিঅ'ৰ যিটো আমাৰ ৰিলায়েন্স জিঅ'ৰ মানে মেইন হেড অফিচটো আছে। সেই চাওক জিঅ' লিখা আছে। ৰাস্তা ইফালে আছে, মানে ইটো চাইডে আছে কাৰণে মই ভালকৈ দেখাব পৰা নাই। কিন্তু যিমানখিনি এৰিয়া দেখা পাইছে নহয় সেইবিলাক টাৱাৰবিলাক আছে। তাতে বোলে হেলিপেডো আছে, কাৰণ তেওঁ আম্বানী বোলে নাহে। মই কোৱা শুনিছোঁ দেই, এইবিলাক নাজানো আৰু কিমান সঁচা মিছা, কিন্তু হেলিপেড আছে বুলি মই জানো। তাৰপিছতে এই যিমানটো এৰিয়া গোটেইটো জিঅ' অফিচৰে হয়। বহুত ডাঙৰ এৰিয়া, মানে বহুত ডাঙৰ এৰিয়া। কাভাৰ মই কৰিব পৰা নাই কাৰণ মই গাড়ীত গৈ আছোঁতো, ভালকৈ সেইকাৰণে অহা নাই। আৰু ৰাস্তাৰ সিপাৰে আছে যিহেতুকে, আৰু ইয়াতে ভিতৰত এটা মন্দিৰো আছে। মানে মই ভাবিছোঁ কি দেখুৱাকৈ, কিন্তু ইমান গাড়ীবিলাক গৈ আছে যে ভালকৈ অহা নাই। কিন্তু সেইটো জিঅ' অফিচ আৰু দেখুৱালোঁ আৰু এনেকৈ কৰি পেলাই আপোনালোকে চাব। আৰু সেইটো এটা মেইন বস্তু, মই সেইটো কথাই কৈ আছিলোঁ। বাৰ্থডে পাৰ্টি য'ত গৈছিলোঁ সেইখিনি দেখা পাইছে যে আপোনালোকে চাই আছে। কেকটো চাবলৈ পালে বহুত ফূৰ্তি পায়। আৰু সেয়া মোৰ লগৰ হয়, আমি একেলগে স্কুলত পঢ়া হয় একেলগে। আৰু সেইখিনি যে টিকি এইবাৰ 2 বছৰত ভৰি দিছে তাই, আৰু একদম পূৰা চাই আছে। ইমান ভাল লাগিলে গৈ পেলাই, ফূৰ্তি কৰিছে দেখিছেনে। আৰু এইটো টিকিনে নাচিব আকৌ দেই অকণমান দেৰিকৈ। টিকিনে নাচেও ধুনীয়াকৈ একেবাৰে। क्या हुआ बच्चा, क्या बोली ये? बर्थडे टू यू, हैप्पी बर्थडे टू यू, हैप्पी बर्थडे डियर बॉडी, हैप्पी बर्थडे टू यू। नहीं चला ना, अरे निकाली दीजिए, निकालिए छोड़ दीजिए उसको। मुझे भी समझ, मुझे दीजिए। हैप्पी बर्थडे टू पूरा नहीं, अभी गाना तो लगा दो। अब लगा दीजिए। एक सेकंड रेडी, आ जाओ बच्चे लोग, काटो, पकड़ो, आओ जाओ पकड़ो। कौन सा काटना है बताओ? ये काटना है, ये काटना है। उधर नहीं उसको तो ब्लो करो उसके। फूको, फोटो खींच रहे, फोटो। हाँ मैं वीडियो बना रहा हूँ। हाँ वीडियो बना रहे हैं। हाँ फोटो आपको मोबाइल आया, कान तो लगा दिया जरा। हो गया रेडी? हाँ। Happy birthday to you, happy birthday to you, happy birthday dear body, happy birthday to you, may God bless you dear
তাত কাটিব দিয়া আকৌ জান কাটিব দিয়া হা Happy birthday to you. आलू नहीं है बेटा आलू है इसमें इसीलिए बोलिए आलू आलू नहीं है बेटा ये देखो ইয়াতে পোৱালীবিলাকে নাচি আছে চবেই নাচিছে ফূৰ্তি কৰিছে কিন্তু কথাটো হৈছে কি মই মানে যিটো গানত নাচিছে সেইটো গান দিব পৰা নাই কাৰণ কপিৰাইট লাগি যাব পাৰে যে সেইকাৰণে মই দিয়া নাই এইটো আৰু এতিয়া এইটো এনেকৈ চাওক আৰু দেখিছে কিমান স্মাৰ্ট হয় সিহঁতি বহুত বেছি স্মাৰ্ট হয় মানে তাতো থাকে আমাৰ অসমতো আছে বা ইয়াতে মানে মই দেখিছোঁ বহুত মানে স্মাৰ্ট হয় পোৱালীবিলাক ল'ৰা ছোৱালীবিলাক বৰ কিবা ক'লে লাজ নকৰে মানে যদি আপুনি কয় যে নাচক বা গান গাওক লগে লগে মানে সিহঁতি ৰেছপন্সটো দিয়ে আমি কালি ৰাতি বহুত দেৰিকৈ আহি পালোঁ আপোনাৰ প্ৰায় 12টামান বাজিলে সেইকাৰণে ব্লগ আৰু কৰা নহ'লে মই বৰ বেছি বিশেষ তেনেকৈ একো দেখুৱাও নাই অকল ধৰক বাৰ্থডে পাৰ্টিটো দেখালোঁ আৰু এটা বস্তু আছে সেইটো আপোনালোকে নিজেই চাই ল'ব আপোনালোকে চাগে দেখা পালে গম পাব মই কি কথা কৈছোঁ আৰু তেতিয়াহ'লে আজিলৈ আহিছোঁ আজি মানে 10 তাৰিখ হয় 10 জুলাই হয় আৰু এতিয়া তেনেকৈ আৰু বিশেষ একো নকওঁ আপোনালোকে চাব যদি ব্লগটো ভাল পায় মোক কমেণ্টত জনাব আৰু প্লিজ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো বাই বাই